কি কৰিবি? আমাৰবিলাকে কামবিলাক এৰাৰ কাৰণে বাহিৰৰবিলাকে সুবিধা পাইছে। আমাৰতো মাটিখিনি ল'লেই, এতিয়া লাহে লাহে বজাৰখনো ল'ব। হ'ব, মই মোৰ মনৰ কথাহে কৈছোঁ। যা, কাতি বিহুৰ বন্তি গছ জ্বলাবৰ হ'ল নহয়, তয়ো যা, সন্ধিয়া লাগিবৰ হ'ল। মই যাওঁ, তুলসীৰ তলত বন্তি জ্বলাব লাগিব দেই। দুখ নকৰিবি, গৈ থাক। এয়া হৈছে এখন নতুন যিখন ছবি মই চিত্ৰগ্ৰহণ কৰিছোঁ, ছেশ্যন অফ লাইফৰ এটা সংলাপ। আৰু মোৰ আটাইতকৈ প্ৰিয় সংলাপ, এখন পুৰণা ছবি, যিখন ছবিৰ জৰিয়তে মই মোৰ জীৱনৰ গতিপথ সলনি হৈছিলে। সেই ছবিখন হৈছে হৰধৰ, নাঙল চোৰ। নাঙল চোৰ অৰ্থাৎ নাঙল চোৰৰ কেৰেক্টাৰটো মই কৈছোঁ, আৰু সেই নাঙল চোৰৰ মুখত এটা সংলাপ ছবিখনৰ অন্তিম মুহূৰ্তত পৰিচালকে নিক্ষেপ কৰিছিলে মোৰ মুখত। সেই সংলাপটো হৈছে, ধৰ 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 নাঙল চোৰক ধৰ, 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 ধৰ 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 নাঙল চোৰক ধৰ। এয়াই হলধৰৰ মোৰ সেই শ্ৰেষ্ঠ সংলাপ।